हेलो फ्रेंड्स, वेलकम बैक टू आवर यूट्यूब चैनल एके ब्लॉग एंड एंटरटेनमेंट। आज आमी घर पर भिडिओ स्टार्ट करा ना आमी आधा रास्तार पर भिडिओ स्टार्ट करछू आरो आमी आज आपनालोকক एठाइলৈ লৈ যাম माने आमिও লগতে যাম आपनालोকৰ লগত। आरो সেই ঠাইখিনি হৈছে আপনাৰ কেনে ঠাই আমি গৰমৰ দিনত সবতছে কি বস্তুটো বেছি বিচাৰো সেই বস্তুটো হৈছে আপনাৰ ইলেক্ট্ৰিসিটি অৰ্থাৎ কারেন্ট গেলে না আমাৰ মাথাটা খারাপ হৈ যায় একেবারে মানে উপরদিকে চাই থাকব লগা হয় কিঠে আহিবি গতিকে আমি আজি আপোনালোকক লৈ যাম এটা য'ত জলবিদ্যুৎ প্ৰকল্প বুলি কয় য'ত আপোনাৰ বিদ্যুৎ উৎপন্ন কৰা হয় আৰু সেইখিনি ঠাই আছে আমাৰ গুৱাহাটীতে আছে আৰু আমি তাকে আপোনালোকক লৈ যাম। তে যাও এতিয়া লাহে লাহে গৈ থাকো কাৰণ আপোনাৰ বেছি দেৰি কৰিলে অলপ অসুবিধা হ'ব পাৰে আমাৰ না কি কোৱা বাত গিৰি যাবা না নাই ए लास्ट करছি पातगिरी बोले कते हाइसी देखुन हे कियानो आइब लागे মই কি বয় কথা কৈছো নেকি তে বলক আৰু এখানে আমি এখানি ৰাস্তা দি যাও না এখানি চাই কিনে মজা লাগে কাৰণ দুফাল সাইডত দেখি আপোনালোকৰ গাছ আছে না একদম মজা লাগে। গৰমৰ দিনৰ এখানি জায়গাটো ধুনিয়া ধুনিয়া পুরা একদম বতাহ আহি থাকে পুরা গা মন একদম পুরা ঠান্ডা পৰি যায় এনেহেন জায়গা লাগে গরমের দিনের কারণে। কিন্তু ঠান্ডা দিনত বহুত ঠান্ডা দিয়কচোন কিন্তু সেই বলি যে আর এতে আহিম না রোদ বই রাখিম বাৰু কথা নাই না কি কবাত গিরি বাকি ভাল এতিয়া আমি লাহে লাহে যাই মোটামুটি পামে আর বেশি ডিস্টেন্স নাই অলপমান জায়গা আছে যাব না আমার লাহে লাহে আর এতিয়া আমি চন্দ্রপুর পার হয়েছো আর পাওয়ার হাউস অর্থাৎ আপনার জলবিদ্যুৎ প্রকল্প এখনি আমি আহি পাম আর চন্দ্রপুর পুলিশ স্টেশন হয় এখনি এখান সেইখিনি পার হলো পার হয়ে কিনে ইয়ার পর অলপমান জায়গা যাই পাম কথা নাই ইমান ডাঙৰ ডাঙৰ ঠেকচা দিছে না চিটকি ওলাই যাব খোজে মানুহগিলানে ভাঙা এইফালে দেখি আগতে আহিছিলি না নাই আহিছিলি না জলবিদ্যুৎ প্রকল্পটো আপনার বন্ধ হয়ে আছে হয়তো আমি চেষ্টা এটা করিম আপনালোকক দেখার কারণে কারণ ভিতৰত আপনার ভিডিও করব দেয় না নেদে সেইটো গম নাপাওঁ না পারমিশন ল'ব লাগে বাৰু গম পোৱা নাই তাত গ'লেহে বেছটো গম পাম। এইখানে পাহাৰতে আপনার তাৰমানে জলবিদ্যুৎ প্রকল্প এইটো আছে আৰু ইয়াৰ ৰাস্তাটো আপনার আগৰ পিনে আছে অলপ আগত যাব লাগিব তাৰে পৰা যাই কিনে আপনার এইটো রাস্তাটো আপনার রাইট সাইডের দিকে এটা সোমাই যাব লাগবে। এটা আমি সোমাই গেছো রাইট সাইডেদি রাস্তাটো অলপমান বেয়া আর মানুহৰ আহা যাওয়াটো অলপ কম এইটো সাইডে গতিকে ইফালে আহি আছো আৰু যাব লাগিব অলপ ভিতৰত সোমাই যাব লাগিব আমাৰ যিটো বিদ্যুৎ উৎপন্ন যিটো প্ৰচেছ সেইটো ষ্টাৰ্ট কৰা হয়। আর এইটো আপনার দেখা পাইছে ন এইটো আপনার অফিস হয় বর্তমান একদম জরাজীর্ণ অবস্থাত আছে যেটো বন্ধ হয়ে গেছে এটা আপনার ভূত বাংলা হেন টাইপর হয়ে গেছে এটা আর এইখান আমি সুরহুইরা একদম পুরা পাহাড়ের উপর একটা রাস্তা দিয়ে যাই আছো মেইন জায়গাক লগে এটা আপনার গেট এখন আছিল গেট এইটো কি আছে আর এই আপনার এইটো সাইডে দেখা পাইছে চাগে হয়তো ভালকে চিনি নাপাব পাৰে ডাঙৰ কথা নহয় আপনার অলপ আন্ধাৰ টাইপৰ হৈ আছে এটা তলত আপনার এখন নদী এখন আছে দিনতে আহিব ভয় লাগে দেখোন রাখি হলে দেখোন বাঘ হাতিতে বলবো কি করি না এই আন্ধার আগতে বলব লাগবো ইয়ার পৰা এইখানে হয়েছে নদীটো এইটো নদী আর এইখানে হয়েছে কলং নদী এইটো চাপ এইটো হয়েছে আপনার কলং নদী।
মনৰ খবৰ কাকুজে মনে দিয়াই নাই ভনিটি ঐ ভনিটি তোৰ কাৰণে ইমাৰ্জেঞ্চি বিধানসভা পাতিছোঁ বাইদেউ খুঁজো নিচানো এবাৰ ঘৰলৈকে মাতিছোঁ মা দেউতাক মনাবলৈ কিমান অনখনো কৰিছোঁ মইহে জানিছোঁ তই ধুনীয়া ল'ৰা বাবু পাওঁ তোৰ কথা মানিছোঁ তোক দেখি ধুনীয়া হ'বলৈ তেল টেঙা ঘঁহিছোঁ বেয়া হং এৰিছোঁ বেয়া বস্তু এৰিছোঁ কষ্ট পাইছোঁ আহিছোঁ আজি বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকক লগ পাবলৈ আহিছোঁ চুলিটো অলপ বেয়া হৈ আছে মিলাই আছোঁ ইয়াত দেখুৱাইছোঁ কলং নদী কলং নদী আৰু সেইটো পাৰে আছে আপোনাৰ পবিত্ৰ যাব পৰা সেই ঘাই ৰ'দটো সিফালে আছে নদীটোৰ সিটো পাৰে আমি এইখিনি অঞ্চল হৈছে আপোনাৰ পাৱাৰ হাউচ যিটো আমি সৰুতে শুনিছিলোঁ পাৱাৰ হাউচ চন্দ্ৰপুৰত থকা বুলি আপোনাৰ সেইটো পাৰে অৰ্থাৎ পাহাৰৰ ওপৰত আছে যেন ইয়াৰ পৰা পানী নি কিনে পৰিছিল নে কেনেকৈ উৎপাদন সেইটো বাৰু নাজানো মই মানুহখিনি সুধি কিনে আপোনালোকক সঠিক খবৰ যিটো তথ্য সেইটো আপোনালোকক দিম কাৰণ এনেকুৱা ভুল তথ্য দিটো লাভ নাই আমিও যিটো নাজানো আমি বিশেষকৈ বৰ্তমান একো কোৱা নাই গতিকে আমি প্ৰথমে খবৰটো লৈ ল'ম তাৰপিছত আপোনালোকক জনাম ইয়াৰ পৰা কেনে প্ৰচেছটো কেনে টাইপৰ আছিল বাৰু ইয়াৰ মানুহখিনিক আমি এবাৰ সুধি লওঁ বাৰু যিয়ে নহওক আপোনাৰ এইখিনি জেগা কিন্তু আল্টিমেট লগা হৈছে দিয়ক মজা লাগছে কিন্তু ধুনীয়া ধুনীয়া বতাহ আহি আছে মজা আৰু এতিয়া আমি আৰু পাহাৰৰ ওপৰলৈ যাই আছোঁ ৰাস্তা বহুতা আছে এতিয়া কোনটো ৰাস্তা দি যাব গম নাপাওঁ কিন্তু যাই আছোঁ আৰু পাম আৰু একে জেগা জয় নগৰ হৈ যাই আছোঁ আৰু ৰাস্তা কিন্তু মানবাল বৈ দিয়ক একদম বয়া আপনার ঘর কি এতে এটা কি এই যে বিদ্যুৎ উৎপন্ন করছিল সেটা কি আপনার কলং নদীর পৰা পানী আনি কিনে করছিল না এখানে মানুষ করে যাবা নাই আছে মানুষ ইমান যাব নালে এই যে ভিতৰত যাব নালে গেলি কিনে যাব করে আসাম পুলিশ যেটো ভেরিগেট আছে না এটা নাই কোনটো যাব পাৰে আপুনি দিগাৰমুখ যাব পাৰে স্কুলো ক'ত আছিল স্কুলটো এই টাৰ্নিংটো ঘূৰি কিনে আপটো যেনেকৈ উঠিব এই তাতে এতিয়া CRP কেম্প আছে CRP কেম্প আছে না টাৰবাইন গিলা বৰ্তমান আছে না উঠি লৈ গৈছে ইয়াৰ পৰা আছে না কিন্তু মানুহখিনি যাব নোৱাৰে কাৰণ বহুত জংগল টাইপৰ হৈ আছে দেখাত কিনি জেগাখিনি বহুত ধুনীয়া জেগা আৰু এটা বোলে নামঘৰ এটা আছিলে আগত আছে ডাঙৰকৈ আছিলে ন এনেকৈ যাব তেনেকৈ তল পাব টাৰ্নিংটো গৈ কিনে তাতে নামঘৰটো এতিয়া জংঘল হৈ আছে মানুহ চানুহ নাযায় আৰু ডাঙৰকৈ ক্লাব আছিলে ডাঙৰকৈ ক্লাব এটা ক্লাবতো কোনো নাযায় কোনে নাযায় না বন্ধ জংঘল ক্লাব চিনেমা হল আছিল অফিসটো বন্ধ অফিস বন্ধ হৈ আছে চিনেমা হল আছিল এটা কি আৰ্মি এতিয়া CRP ট্ৰেইনিং চলে ট্ৰেইনিং চেণ্টাৰ বনাইছে কম এতিয়া কম এতিয়া চব গুচি গৈছে গুৱাহাটী চাইডে আগতে ভৰ্তি আছিলে এতিয়া চাগে ইয়াৰ 2 কৰ্মচাৰী আছে ন এতিয়া 200 নাই না 2 এইখিনি ভিতৰত পাব 2 আৰু ওপৰত 2 আছে তেওঁলোকে কি চাই কি কৰে বা এতিয়া জব কৰে নি ৰিটায়াৰ হৈ যায় না বহুত মানুহ কি চৰাই মাৰি আছে নাকি নহয় এনে ভাইটিবিলাক লৈ আহিছোঁ আমি এনে এক পাক আহিলোঁ চালোঁ কেনে লাগে শুনি আছোঁ বহুত দিনৰ পৰা জাগা চাবলগীয়া আছে পবিতৰা আছে বহুত জাগা চাব আচ্ছা
পিছফালে দেখি দেখা পাইছেনে দিয়ক এইফালে ইফালে দেখিছে না এইটো আপোনাৰ আচলতে বহুত পুৰণি ঘৰ হয় এইটোৱে এটা টাইমত এটা অসমীয়াৰ চিনেমাৰ বহুত শ্বুটিং কৰা হৈছিল কিন্তু বৰ্তমান বন্ধ হৈ আছে বহু দিনৰ পৰা বন্ধ হৈ আছে আপোনালোকক দেখাই দিছোঁ এতিয়া গেটৰ তালা চালা মাৰা আছে মানুহজনৰ কোনো অহা যোৱা নাই এইটো চাওক তালা মাৰা আছে কিন্তু জেগাখিনি বহুত ধুনীয়া সেইকাৰণে হয়তো চিনেমাৰ এটা টাইমত সেইখিনিতে বহুত শ্বুটিং হৈছিল বহুত চিনেমাৰ হৈছিল নাম এটা দুটা কৈ জানো আৰু কথা নাই আপোনালোকে সেইটোও জানে অসমৰ কি ঠাইতে আপোনাৰ শ্বুটিং কৰা হয় কেনে আল্টিমেট লোকেশ্যনৰ ঠাইত শ্বুটিং কৰে সেইখিনি প্ৰায় মানুহগিলানে জানে বাৰু কথা নাই এতিয়া আমাৰ অমলে বোলে অলপ নৃত্য কৰিব বোলে ডেন্স নৃত্য নাটিকা কৰিব এই কহে কাৰা নাপে এনে ক'ব নাপে আৰু কি কাম কৰে খুন্দা মাত দিছে ইয়াক বোলে কিবা লাগে চম্পা যোৰা লাগে বোলে ল চম্পা যোৰা পিন তই পিনটোকে প্ৰয়োজন না কি আমিতো পুৰা একদম দিনতে তাৰা দেখা পাওঁ টেনশ্যন নাই মাইছো দক আহিছে না পুৰা চম্পল লগা হৈছে দেখাত জুনিয়ৰ চম্পল খান হাত চাত মেলি দিছে এটা ফটো উঠে চাওক সি ফটো উঠছে না কিবা হাকবাজাৰ এই পজিশ্যন মাখন দিছে ইফালে একবাৰ এনেকে ফটো উঠবা উঠছে পজিশ্যনো নাজনে শিকাই দিম নেকি আজিকালি সৰু পেন পেনীয়া চুলি গিলানেও জানে ইয়াৰ বুঢ়া ডাঙনাটো কি শিকাব লগা হৈছে আৰু এতিয়া আমি তাৰে পৰা ওলাই আহিলোঁ আহি কিনে আপোনাৰ ডাউন চাইডত দেখি আহি আছোঁ এইফালে দেখি নাযাওঁ চাওকচোন ফ্ৰেণ্ডছ গ'লে আমি সেনেকৈ ওলাই যাব পাৰিম আছে চাগে ৰাস্তা ইমান সুৰসুৰীয়া ৰাস্তা যা ভয়ে লাগে যাবা মানুহ যাৰ ৰাস্তাই নাই ৰাস্তা আছিলে কি ৰাস্তাদি মানুহ চানুহ নাহে আহি আছে নহ'লে ইমান মই এইখিনি গোটেই জংঘল হৈ গ'ল মানুহ আহে আমাৰ আগৰ কোৱাৰ্টাৰ আছেতো কোৱাৰ্টাৰ মানুহ আছে মানুহ থাকে এইটো ৰাস্তাত দেখিছোঁ ন কিমান ঘন চাৰিওফালে অৰণ্য ক'ব গ'লে আমাৰ জংঘল তো ইফালে দেখি আমি যে আহি আছোঁ ইফালে দেখি আপোনাৰ কোৱাৰ্টাৰ আছে অৰ্থাৎ আপোনাৰ এতিয়া যে কৰ্মচাৰী যিমানখন আছে তাৰ আগৰ দিনৰ হেৰিত আপোনাৰ কোৱাৰ্টাৰ মাখান ইপিনে দেখিয়ে আছে এইটো কোৱাৰ্টাৰৰ অৱস্থা বৰ্তমান নাই কাৰণ অৱস্থাই বেয়া কাৰণ মানুহজনো নাথাকে এতিয়া যিহেতু বন্ধ হৈ আছে ভাঙা চিঙা অৱস্থাত আছে বৰ্তমান নামঘৰ এটা আছে আৰু এইবিলাক হৈছে আপোনাৰ কোৱাৰ্টাৰবিলাক এতিয়া আপোনাৰ কৰ্মচাৰীখিনিক কেনে থকাৰ ব্যৱস্থা কৰি দিয়া গৈছিল বৰ্তমান ইয়াতে ভূত বাংলা হৈ আছে আৰু কি ক'ম আৰু এইপিনেও আপোনাৰ কোৱাৰ্টাৰবিলাক আছে এইফালে ইপিনে চাওক ইপিনেও কোৱাৰ্টাৰ আৰু এইটো আপোনাৰ এটা ওপৰত দেখিছে না এইটো এটা আপোনাৰ অফিচ এটা ইয়াৰে অফিচ এইটো কিহৰ বা অফিচ এইটো গম নাপাওঁ কিন্তু আপোনাৰ দেখাতো অফিচ এনে লাগিছে পাটগিৰি আমি যিটো ৰাস্তাইদি আহিলোঁ সেইটো ৰাস্তাটো একদম সৰুসুৰা ৰাস্তা তাতেতো মানুহ আহিবও ভয় কৰে এতিয়া যদি তাতে যদি বাঘ আৰু হাতী যদি লগ পালে হয় কি কৰিলি হয় আছে আমাৰ এইটো আমি গৈ পোৱা নাই আমি জংঘলৰ মাজতে আছোঁ বাবা যি কৰিব তাহুৱে কৰিব আমিনো আৰু কি কৰিম আমাৰতো নাই এইটো চাইডে হৈছে আপোনাৰ পাহাৰখন আৰু আপোনাৰ এইটো চাইডে চাওক
অলপ জুম কৰি আপোনালোকক দেখাই দিছোঁ এই দেখিছে নাওক এই ডাঙৰ ডাঙৰ টাৱাৰখিনি দেখিছে নাওক এইটো আচলতে আপোনাৰ পাৱাৰ এৰিয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰে ইয়াৰ পৰাই আপোনাৰ যিটো বিদ্যুৎ উৎপন্ন হয় তাৰে ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিবিউট কৰি গোটেই আপোনাৰ মই জানাত কামৰূপখিনি আৰু চলিছিল আৰু যদি তাতছে বাহিৰত আপোনাৰ গৈছিলেতো গম নাপাওঁ সঠিক ডিটেইলছটো দিব নোৱাৰোঁ কিন্তু মই জানাত জানো আৰু এইখিনি কামৰূপখিনিৰ আপোনাৰ ডিষ্ট্ৰিবিউট কৰা হৈছিল আৰু তলত আছে আপোনাৰ বহুত ঘৰ আছে ক্লাব ঘৰ আছে কিন্তু বৰ্তমান আপোনাৰ বহুত জৰাজীৰ্ণ অৱস্থাত আছে আৰু এই পিনেও আছে আপোনাৰ এই পিনেও আছে স্কুল আছে এইফালে দেখি আৰু এইটো চাইডত দেখি আমি যাব লাগিব আৰু এতিয়া দাদাজনেতো কৈয়ে দিলে আপোনালোকক এতিয়া দাদাজনে আপোনালোকৰ কথাখিনিতো কৈয়ে দিলে ভালকৈ অৰ্থাৎ আপোনাৰ কলং নদীৰ পৰাই পানী নি কিনে আপোনাৰ টাৰবাইন চলিছিলে চলি কিনে আপোনাৰ বিদ্যুৎ উৎপাদন হৈছিল কিন্তু বৰ্তমান তাত টাৰবাইন আছে যদিও তাতে একদম অৱস্থা নাই জৰাজীৰ্ণ অৱস্থাত আছে পূৰা একদম জংঘল গাজি গৈছে সেইকাৰণে তাত মানুহ যাব নিদিয়ে আৰু অলৰেডি তাত পুলিচ পহৰা আছে মানে পুলিচে আপোনাৰ চোৱা চিতা কৰে আৰু গতিকে যিখিনি বাৰু আপোনালোকক দেখাব চেষ্টা কৰিছিলোঁ অলপ চলপ যিটো দেখিবলৈ পাইছে আৰু এনেকুৱা কিছুমান নামঘৰো আছে নামঘৰটো অলৰেডি আপোনাৰ বন্ধ হৈ গৈছে ডাঙৰ নামঘৰ আছিলে এটা সেইটোও বন্ধ হৈ গৈছে কাৰণ মানুহ অহা যোৱা নাই তাত বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ না কি কোৱা পাতগিৰি আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ এতিয়া সোনকালে যাব লাগিব না অলৰেডি 5-6 বজা হৈছে গতিকে কাৰফিউ আৰম্ভ হ'ব গতিকে ঘৰত লাহে লাহে যাই থাকোঁ আৰু এটা কথা গাইজ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে বিশেষকৈ আপোনালোকে শ্বেয়াৰ কৰিব তেতিয়া আমালোকৰ মনটো আৰু বেছি ভাল লাগিব আৰু আমি উৎসাহ পাম গতিকে তাৰ আশাৰে বাই বাই